গুড মৰ্ণিং সকলোকে দিৱালীৰ বহুত বহুত শুভেচ্ছা জনালোঁ। আজি দিৱালী। আজি অকণমান ৰাতিপুৱাই আমি ওলাই আহিছোঁ তিনিওটা, মাক বাপেক আৰু জীয়েক তিনিওটা ওলাই আহিছোঁ। আজি অলপ লাইট কিনিবলৈ বাকী থাকি গৈছিলে। আগৰ বছৰে লাইট আছিলে, হ'লেও দুটামান বেয়া হৈছে, সেইকাৰণে ভাবিলোঁ লাইট দুটামান কিনো। আৰু এবাৰ ধুনীয়া বস্তু এটা দেখিছোঁ, বেলেগৰ ওচৰত দেখি নিজৰো মানে মনটো গৈ আছিলে তেনেকুৱা বস্তু এবিধ ল'বলৈ। বস্তুবিধ কি জানেনে? আপোনালোকে কিনিছেনে নাই জনাব দেই। তেনেকুৱা দিয়া পানী দিলে যে জ্বলে, অৱশ্যে এইটো বেটেৰীত জ্বলে, কিন্তু পানী দিব লাগে তাতে। ইমান মানে তেলৰ দাম, কিবা কিবি বস্তুবোৰৰ ইমান দাম, তাৰ ভিতৰত যদি এনেকুৱা বস্তু এটা পাওঁ আমাৰ কিমান ভাল লাগে ন। পানী দিলেই যিহেতু জ্বলে, লাগিলে বেটেৰীতে জ্বলক। এটা বছৰ মাটি চাকিও জ্বলাম, আমি তেলৰো জ্বলাম, কিন্তু বহুত বেছি তেল খৰচ নহয়, যিটো নেকি এইটো লাইট জ্বলাব পাৰি। চাওক, পানী দিলেই ধুনীয়াকৈ লাইটটো জ্বলে। গতিকে ভাবি আছিলোঁ, দেখি আছিলোঁ, বহুতৰ হাতত এডভাৰটাইজো দেখিছিলোঁ। তাৰপাছতে ভাবিলোঁ ফাইনেলি আমিও এনেকুৱা চাকি আনোচোন দুটামান। সেই বুলি ভাবি তিনিওটি ৰাতিপুৱাই ওলাই গ'লোঁ বজাৰলৈ বুলি। লাইট ল'বলৈ আছিলে, মাটি চাকি ল'বলৈ আছিলে, আৰু মোৰ এই চাকি গছ ল'বলৈ হেঁপাহ এটা আছিলে, নহ'লে মানুহজনেই আনিলে হয়। আৰু এটা বিশেষ কামো আছিলে। সেই কামটো কি দেখাম বাৰু আপোনালোকক। ব'লক চাই যাওঁ ভিডিঅ'টো তেতিয়াহ'লে আমি। আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব, কমেণ্ট এটা কৰিব। আৰু যদি ভাল লাগে লাইক এটা কৰিবলৈ নাপাহৰিব, কিন্তু কমেণ্টটো কৰিবই, ভাল লাগিল বেয়া লাগিল জনাই দেই। আৰু আমি চাকি চুকালৈ আজৰি হৈ আহিলোঁ। আহি আমাৰ ক'ত বহি আছোঁ জানেনে? এডোখৰ বিশেষ জেগা, ছোৱালী মানুহবোৰ আৰু মহিলাসকলৰ বাবে দেই। এইখন আছোঁ মই এখন বিউটি পাৰ্লাৰত, ছুপাৰ মাৰ্কেটৰ, উন্নয়ন ছুপাৰ মাৰ্কেটৰ ৰূপা বিউটি পাৰ্লাৰ। আৰু ৰূপা বা তাতে মই প্ৰায় চুলি কটা, থ্ৰেডিং এইবোৰ ট্ৰাই কৰোঁ। কিন্তু থ্ৰেডিংটো অলপ দিনৰ পৰা মোৰ বহুত কম গজিছে, সেইকাৰণে ইমান যাবলগীয়া নহয়। কিন্তু চুলিখিনি বহুত বেয়া হৈ গৈছিলে, মানে চুলিটো কেয়াৰ ল'বলৈ মন নোযোৱা হৈ গৈছে। ইমানেই সৰিছে আৰু আগটো মানে দেখিছেনে কিমান পাতলা হৈ গৈছে। মানে ভাজ এটা লৈ যায়, চুলিখিনি মেলিবই নোৱাৰোঁ। আৰু ৰাবাৰ বেণ্ড দি বান্ধিলেও মানে একদম নেজডালৰ নিচিনা হৈ যায়। সেইকাৰণে চুলিখিনি অলপ কাটি আহিবলৈ গ'লোঁ। আৰু চুলি কাটি কেনেকুৱা লাগে দেখাই আছোঁ আপোনালোকক, ব'লক ভিডিঅ'টো চাই যাওক। ষ্ট্ৰেইট কিন্তু কেনেকুৱা প্ৰথমতে আপোনালোকক কি কৰিছিলে? সেয়াই কৰিবলৈ মন আছিলে যে খজুতি লাগিছে, ইমান ধুনীয়া চুলি গিছে, আকৌ ষ্ট্ৰেইট কেলে কৰিব লাগে হয় নে? নহয়, সেই আমি মানে সেই মানুহটো সন্তুষ্ট নহয়, হয় নাই কোৱা? আৰু অকণ ভাল হওক লাগি থাকে নাই? অঁ, সেয়া হয় আমাৰ চুলিখিনি ধুই দিলে আৰু ষ্ট্ৰেইট হয়। অঁ, ধুই দিলে ৰাখিবই নোৱাৰিম। মোৰতো এনেকুৱাই নাপাব। অঁ, ৰূপা কেতিয়া পাবহি? দেৰি হৈছেগৈ। টিকেট এটা লোৱা কৈছে, টিকেট লওক। কালি যে মোক সেই কোৰ্টৰ পায় যদি আমাৰ হাতত লোৱা 50 ৰুপিছৰ এটা। অঁ, হয় নাই? দাঁতত লাগি যায়, সেইকাৰণে কাটিছোঁ। মানে কাটিলে অকণ মনটো ভাল লাগিব, প্ৰতিপাল অকণ কৰিবলৈ মন যাব। সেইটো কাৰণে নকৰোঁ, মানে কৰিবলৈ মন নাযায়। বহুত দিনৰ পৰা কাটিম ভাবি যেন তেনে আজি সময় পাইছোঁ। সাহসটো গোটাব লাগিব, সদায় ভাবোঁ কাটিবলৈ। অঁ, মানে ঘৰতে পাৰ্মিশ্যন পাই থৈছোঁ, কিন্তু মানে কি হয়, এই যেন চুলি কাটি তেনেকুৱা হয়, কিবা এটা মুখ এটা থাকে যে এইবোৰ নোৱাৰোঁ, মুখটো এইবোৰ নোৱাৰোঁ। কিন্তু আজি ভাবিলে নহয়, চুলিখিনি বেয়া হয়, দেখিবলৈ বেয়া হোৱাতকৈ। চুলি কাটি আজৰি হ'লোঁ। আকৌ আহিলোঁ এয়া মাটি চাকিৰ বাবে মিঠাতেল ল'লোঁ। মিঠাতেল 3 লিটাৰ ল'লোঁ, কপাহ ল'লোঁ, আৰু এয়া মাটি চাকি মানে নোলোৱাকৈ থকা নাই দেই, মাটি চাকিও কিনিছোঁ। কিন্তু সেই পানীৰ দিয়াটোও লৈছোঁ, আৰু বহুতে দেখাই আছে, দেখি ভাল লাগিছে, মানে কেনেকৈ নুজুলে কিনো হয় তাকে চাবলৈ বাবে। আৰু অলপ ৰংগুলি ল'লোঁ। তাৰপাছতে অলপ চফ ল'বলৈ আছিলে, ঘৰৰ চফখিনি শেষেই হৈছিলে, সেইকাৰণে অলপ চফ ল'লোঁ, মানে আধা কেজি চফ ল'লোঁ। তাৰপিছত সেয়া লৈ আহি ঘৰ পাই গ'লোহি। ঘৰত এয়া পাপাই প্ৰিপেৰেশ্যন কৰি আছে হেৰি জ্বলাবৰ কাৰণে, কি কয়, তুনি চেট জ্বলাবৰ কাৰণে। বাঁহ দিছে, এইবাৰ ওপৰত ৱালৰ পৰা নিদিয়ে, মানুহজন যিহেতু ওপৰলৈ উঠিব নোৱাৰে, দিগদাৰ হয়, মানে মূৰ ঘূৰাই বোলে তেওঁ। আৰু মানুহ নাপালোঁ এইবাৰ। যিটো ভাইটি আগতে লগাই দিয়ে লাইটখিনি, সেই ভাইটিটো আজি ব্যস্ত, আজি খোলা দিছে যিহেতু, সেইকাৰণে পাপাই সেয়া বাঁহ লগাই দিব, তাতে মানুহজনে তুনি চেট লগাব, আৰু মই এইফালে লাগি গ'লোঁ। অলপ ৰংগুলি আনিছিলোঁ, ইমান আঁকিব নাজানো, ইমান নহয় মই নাজানো, এইবাৰ ফাৰ্ষ্ট টাইম। গতিকে এয়া মই অকণমান
তাৰে ট্ৰাই কৰিলোঁ ৰংগুলী আঁকিবলৈ। ছোৱালীয়ে মাজে মাজে আমনিও কৰিছে, হ'লেও মানে তথাপিতো অকণমান ট্ৰাই কৰিলোঁ, ভালকৈ নাজানো যদিও। বহুত চেষ্টাৰ মূৰত অকণমান মানে সাৰ্থক হৈছোঁ বুলি ভাবিছোঁ। আৰু মোক সকলোবোৰ যতনো নাই, মই ইমান ভালকৈ নাজানো, আৰু মোক সেইখিনি বস্তু আনিবলৈও মানে মন নাযায়, ইমান ভালকৈ নাজানো যিহেতু। নেক্সট টাইম আঁকিম আৰু এইবাৰ অকণমান ট্ৰাই কৰিলোঁ, ভাল হোৱা নাই কিন্তু তথাপিতো ট্ৰাই কৰিছোঁ দেই। আৰু এইফালে পাপাই লগাই আছে, অকণমান ডিজাইন চিষ্টেমতে দিছে বাৰু। এইফালে পাপাই লগাই আছে, সেয়াও অকণমান দেখাইছোঁ। আৰু মই আঁকি থাকোঁতে মানে ৰংগুলী আঁকি থাকোঁতে আমাৰ মামা ছোৱালীজনী আহিলে, মানে হাজবেণ্ডৰ মামা ছোৱালীজনী আহি গ'ল। তেওঁ দিল্লীত থাকে, তেওঁ আহি তেওঁ মানে দেখি হেপ্পী দিৱালীটো তেওঁৱে লিখি দিছে আৰু তেওঁ হেণ্ড ৰাইটিং। আৰু সেয়া অকণ তেওঁ হেল্প কৰি দিলে মোক, যিহেতু তেওঁ ধুনীয়া আঁকে দেই, তেওঁ ধুনীয়া আঁকে। মই কিন্তু ইমান ভালকৈ আঁকিব নাজানো। মোৰ বায়ো ধুনীয়া আঁকে, মানে হাজবেণ্ডৰ বা যে, তেওঁ বহুত ধুনীয়া ৰংগুলী আঁকে। মই কিন্তু নাজানো, মই এইবাৰ ছোৱালীৰ উৎপাততহে অকণমান ট্ৰাই কৰিছোঁ, তথাপিতো ট্ৰাই কৰিছোঁ আৰু। তাত বগা দি দিম হৈ যাব। আৰু সেয়া আঁকি মেলি এয়া মই ৰেডি হৈ গ'লোঁ দিৱালীৰ বাবে। এতিয়া চাকি জ্বলামগৈ আৰু কি কি কৰোঁ দেখাই যাম অকণমান। বিশেষ কথা কৈ নাযাওঁ, মাত্ৰ দেখাই যাম, আপোনালোকে চাই যাব। যদি ভাল লাগে লাইক এটা কৰিবলৈ নাপাহৰিব। ব'লক তেতিয়াহ'লে চাই যাওঁ বাকীকণ। আৰু বিশেষ কথা কৈ নাযাওঁ দেই, যদি মাজতে ক'বলগীয়া হয় ক'ম বাৰু। হেল্ল'। ফাইনেল লুক, এইটো হৈছে ফাইনেল লুক মোৰ ডেক'ৰেশ্যনৰ, মানে বাৰাণ্ডাখনৰ। বিশেষ লাইটিং চাইটিং কৰা নাই আৰু এইকণে যিকণ পাৰিছোঁ কৰিছোঁ আৰু। সন্ধ্যা সময়ত অকণমান ওলাই গৈছিলোঁ, মানুহজনে ক'লে ব'লা অকণমান উলিয়াই নিওঁ তোমালোকক। কিন্তু বহুত খাৰ ধোঁৱা বহুত হ'লেও তথাপিতো চেষ্টা, তেওঁ মানে আমাক অকণমান মনটো ভাল লগাবৰ কাৰণে উলিয়াই লৈ গৈছে। এয়া আমাৰ নামঘৰ আমাৰ গাঁৱত। আৰু আমি অকণমান তেনেকৈ ওলাই যাওঁতে এটা আমাৰ বহুত ডাঙৰ ছাৰপ্ৰাইজ হৈ গ'ল। কি হৈ জানেনে? সকলো কৰি আছোঁ আমি এনেকৈ গৈ থাকোঁতে, মানে আমাৰ বৰ্তা ছোৱালী যিখিনি য'ত বিয়া দিছে মানে ক্ৰিষ্টেলৰ বেকতে, মই যোৱা নাই, মই ছোৱালী থ'বলৈও যাব নোৱাৰিলোঁ। মানে সেই ছোৱালী অকণমানি হৈছে যে, ইমান ৰাতি উঠাই তাইক লৈ ঘূৰি ফুৰাটো দিগদাৰ, সেইকাৰণে নগ'লোঁ। মই ক'লোঁ ব'লা বা ঘৰৰ ৰাস্তাটো দেখাই দিবা। ৰাস্তাটো দেখিছোঁ, হ'লেও মানে দুটা ৰাস্তা আছে। তাৰপিছতে
দেখাবলৈ গৈ গৈ ৰাস্তাটো বাঘৰ পোৱাই দিলেগৈ, ছাৰপ্ৰাইজ কৰি দিলে। আৰু এয়া বাঘৰত অকণমান ভিডিঅ' অকণ কৰি আহিলোঁ, যিহেতু সেইদিনাখন মনটো বহুত ফূৰ্তি লাগিছিলে। আজি ভিডিঅ'টো এডিট কৰোঁতে টাইম হৈ গৈছে। এয়া আমাৰ উইণ্ড' মানে এইটো হৈছে প্ৰিয়ংকা বা ঘৰ পালোঁহি আমি। প্ৰিয়ংকা বা অৱশ্যে ইয়াতে নাই, প্ৰিয়ংকা বাটো গুৱাহাটীত থাকে। আৰু এয়া আমি ইয়াতে অকণমান ফুলজাৰি জ্বলাই, কলগছ জ্বলাই অকণমান এনজয় কৰিলোঁ। আৰু বেছি দেৰি আমি ইয়াত নকৰিলোঁ, চাহ খালোঁ আৰু তাৰপিছতে আমি ঘৰলৈ আকৌ উভতি গুচি গ'লোঁ। অকণমান তাৰো দেখাই থলোঁ, যিহেতু প্ৰিয়ংকা বা ঘৰলৈ আহিছোঁ। মানে বৰ্তা ছোৱালীজনী আৰু প্ৰিয়ংকা বা মাক মানে দুইটা ফেমিলি একেলগে একেটা ঘৰেই হয়। মানে খুৰাক বৰ্তাক এনেকুৱা ঘৰহে একে জইণ্ট ফেমিলিৰ নিচিনাই মানে আৰু একেলগে থাকে, একেলগে খোৱা বোৱা কৰে। প্ৰিয়ংকা বা মাকহে ইয়াত যিহেতু থাকে। আৰু তাৰ পৰা আহি গ'লোঁ, আহি আৰু ৰুটি বনোৱা কাৰবাৰ, কাৰণ সেইদিনাখনতো ভাত নাখায়, ৰাতি ৰুটি খাই। এয়া মায়ে আটা মঠি আছে আৰু ময়ো আহিছোঁ অকণমান হেল্প কৰি দিম, দুইজনীয়ে লাগি ভাগি বনালোঁ। আৰু মায়ে অলৰেডি এয়া বনালেই পনীৰ, কাৰণ ৰুটি বনালেতো ছোৱালী বহুত আমনি কৰে, সেইকাৰণে তাইক লৈ মই ফুচলাই থাকিবলগীয়া হ'ল। আৰু মায়ে এইফালে পনীৰ বনাই আজৰি কৰিলে। দেখাবলৈকে অপশ্যন পোৱা নাই। এই পনীৰ আৰু কাবেলি আৰু ফাইনেলি আমাৰ খাবৰ হৈ গ'ল। আমি যিহেতু সেইদিনা ডাইনিঙত খোৱা নাই, গোটেই মানুহ গোটেইকেইটা একেলগে খাম। ডাইনিংখনত খাবলৈ অকণ দিগদাৰ হয়, মানে এইটো নাই সেইটো টনা যোৰা হৈ থাকে, ছোৱালীক লৈ যিহেতু, সেইকাৰণে গোটেইকেইটা আমাৰ ৰুমতে তলত বহি ল'লোঁ। তলত বহি খোৱা এটা বেলেগ চখ আছে। আৰু গোটেইকেইটা একেলগে এয়া পালেও ভিডিঅ' কল কৰি লগাই লৈছে, আৰু এয়া ছোৱালীকো লগতে লৈ আমি গোটেইকেইটা একেলগে খাই দিলোঁ। আৰু শেষত সকলোকে হেপী দিৱালী, বাই।